हाय हेलो नमस्कार फ्रेंड्स আপোনালোকক পুনৰ এটা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো এইকেইদিন মই ভিডিঅ'বোৰ দিব পৰা নাছিলো যেহেতু টপিক বিচাৰি পোৱা নাছিলো আৰু পূজা আছিলে আৰু সেইবাবে মই অলপ ব্যস্ত হৈ আছিলো আৰু পুনৰ আপোনালোকক নিয়মিতভাৱে ভিডিঅ'বোৰ দি থাকিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ পূজা ভালে কুশলে গ'ল বুলি আশা কৰিছো পূজা কেনেদৰে গ'ল কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব তেনেহ'লে দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকন ঘণ্টাটো বজাই ল'ব ধন্যবাদ ফ্ৰেণ্ডছ আপোনালোকে ৰানু মণ্ডলৰ কথাটো শুনিছেই আৰু আপোনালোকক মই থাম্বনেলত মানে যিটো লগাইছোঁ সেই টপিকটোৰ ওপৰতে মানে মই ভিডিঅ'টো বনাম ফ্ৰেণ্ডছ ৰানু মণ্ডলৰ কথা আপোনালোকে জানেই বা শুনিছেই বা মানে কি বুলি কয় মোবাইলত হওক ইউটিউবত হওক টিকটকত হওক চবতে জনপ্ৰিয় হৈ গৈছিলে কিন্তু আপোনালোকে গম পায়নে বৰ্তমান সেই ৰানু মণ্ডলৰ অৱস্থা কি আজি আমি সেইটোৰ ওপৰতেই মানে ধেমেলীয়াভাৱে কথা পাতিম পোনপ্ৰথমে মই এটা কথা ক'লোঁ যে ৰানু মণ্ডলৰ যিটো টেলেণ্ট আছিলে সেইটোক মই সন্মান কৰিছোঁ কিন্তু সেইটো কথাটো গণ্ডগোল মানুহৰ যেতিয়া মানে সন্মান আহি যায় এটিটিউড আহি যায় মানে এটিটিউড ইগ' চিগ' আহি যায় আৰু সেই এটিটিউডে ৰানু মণ্ডলক মানে কি বুলি কয় আকাশৰ পৰা তলত নমাই মাটিত থৈ দিলেহি চাওঁ আহক ভিডিঅ'বোৰ ফ্ৰেণ্ডছ ৰানু মণ্ডলে এই ভিডিঅ'টোৰ যোগেই মানে গোটেই ভাৰতবৰ্ষতে মানে বিশ্বতে বুলিয়ে কৈছোঁ আৰু বিশ্বতে জনপ্ৰিয় হৈ গৈছিল এই গানটো এক প্যাৰ কা নগমা হে এই গানটোৰ জৰিয়তে মানে পুৰা গোটেই মানে কি বুলি কয় মানে বিশ্বব্যাপী চৰ্চা হৈ গৈছিলে মানে বিশ্বব্যাপী বুলিয়ে কৈছোঁ আৰু এণ্ড এই গানটোৰ পৰা মানে যেতিয়া তেওঁ মানে ওপৰলৈ গৈছিলেগৈ মানে যিজন ল'ৰাই মানে ভিডিঅ' কৰি পিনি দিছিলে সেই ল'ৰাজনকে পাছত ৰানু মণ্ডলেও বেয়াকৈ কৈ দিলে মানে ক'লে যে সেইজন কেৱল ভগৱানৰ পৰা পঠোৱা এজন দূতহে সেইজন একো ডাঙৰ কাম কৰা নাই হেনো কিন্তু সেই ল'ৰাজনে ভিডিঅ' কৰি গোটেই ভাইৰেল কৰি দিছিলে আৰু ভিডিঅ' চাওঁ আহক এতিয়া আমি চাম ৰানু মণ্ডলৰ এটিটিউড বোলা বস্তুটো চাওঁ এয়া আকৌ এইবোৰ আকৌ কি আকৌ মিডিয়াই কিবা এটা সুধি আছে ৰানু মণ্ডলে আকৌ কিবা এটা উলিয়াই খাইছে বাপা মানিছোঁ কিন্তু এইজনী চেলিব্ৰিটিক মানিছোঁ মজা দিছা আৰু চাওক আৰু আছে ৰানু মণ্ডলে যেতিয়া দোকানলৈ যায় তাত কিবা এটা কিনিবলৈ তেতিয়া মানে তাৰমানে কি বুলি কয় তেওঁক ভাল পোৱা মানে ফ্ৰেণ্ডছে তেওঁৰ লগত এটা চেল্ফি ল'বলৈ বিচাৰে কিন্তু তেওঁ মানে কেলে মোক চুবি কি কৰিবি বুলিহে ডাইৰেক্ট মানে কয় আৰু সেই ভিডিঅ'টো আপোনালোকে চাই লওক ফ্ৰেণ্ডছ আপোনালোকে সেই ভিডিঅ'টো চালে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ধেমালি নহ'ব পাৰে কিন্তু মই জাষ্ট তেওঁৰ লগত মানে কেনেকুৱা মানে কি কৰিছিলে সেইটোৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ তেওঁ এতিয়া আগৰ সেই মানে তাত স্থায়ী মানে বাসস্থান বনাই ল'ব নোৱাৰিলে কাৰণ মানে তেওঁৰ অহংকাৰৰ বাবে ফ্ৰেণ্ডছ আপোনালোকক এটা কথা জনাব বিচাৰিম যে ছ'চিয়েল মিডিয়াৰ যোগেদি 2 মিনিট বা 10 মিনিটতেই মানে এজন সাধাৰণ মানুহ মানে বহুত মানে ভাইৰেল হৈ যাব পাৰে মানে বহুত জনপ্ৰিয় হৈ যাব পাৰে কিন্তু সেই জনপ্ৰিয়তা মানে যেতিয়া পায় সেইখিনি সময়তে যদি তেওঁ স্থায়ী হৈ ল'ব নোৱাৰে তেতিয়া একো লাভ নাই এতিয়া ৰানু মণ্ডলক ভগৱানে মানে এটা সুযোগ দিছিলে মানে গল্ডেন চান্স দিছিলে কিন্তু তেওঁ সেইটো কামত খটাব নোৱাৰিলে ভগৱানে সকলোকে এটা চান্স দিয়ে কিন্তু আমাৰ মানুহে সেই চান্সটোক মানে ভালদৰে ল'ব নাজানে সেইবাবে আপোনালোকক কৈছোঁ ছ'চিয়েল মিডিয়াত যদি আপোনালোকে কাম কৰি আছে নিজকে এটিটিউড বা কিবা এনেকুৱা হয় মানুহ যেতিয়া পপুলাৰিটি হৈ যায় তেতিয়া এটিটিউড বা ইগ' বোলা বস্তুটো আহে কিন্তু দুখতকৈ বেছি হ'লে ৰানু মণ্ডলৰ দৰে মানে হ'বলগীয়া হৈ যাব আপোনালোকেও আৰু শেষত ৰানু মণ্ডলৰ এটা ফানি ভিডিঅ' দি পিনি আপোনালোকক সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ লগত যদি কিছুমান মানে ফানি ভিডিঅ' আছে তলত মই ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰটো দি দিম আপোনালোকে ইয়াত মানে মোক ফানি ভিডিঅ'বোৰ মানে দিব পাৰে আৰু মই সেইটোৰ ওপৰত ৰ'ষ্ট কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ आशिकी में तेरी जाएगी जा मेरी It's the motherfucking